নমস্কাৰ, মোৰ নাম জিতুমণি ডেকা। মই মোৰ ইউটিউব চেনেল দা আছামিজ জিতুলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰে পৰা আমি এটা নতুন ছেশ্যন ষ্টাৰ্ট কৰিম আৰু এই ছেশ্যনটোৰ নাম হৈছে মোৰ শৈশৱ মোৰ কৈশোৰ। মোৰ শৈশৱ মোৰ কৈশোৰ এখন গ্ৰন্থৰ নাম আৰু সেই গ্ৰন্থখন লিখিছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই। আৰু সেই গ্ৰন্থখন মোৰ খুবেই ফেভাৰিট হয়। খুবেই ফেভাৰিট মানে মই সেইখন মোৰ কাৰণে এখন ইনস্পিৰেশ্যন হয়, টাচ কৰি যোৱা এখন কিতাপ। সেইকাৰণে আমাৰ এই যিটো নতুন ছেশ্যন, এই ছেশ্যনটো মই নামাকৰণ কৰিছোঁ মোৰ শৈশৱ মোৰ কৈশোৰ নামেৰে। আৰু মোৰ শৈশৱ মোৰ কৈশোৰৰ যিহেতু ছেশ্যনটোৰ নাম দিছোঁ, সেইকাৰণে মই আপোনালোকক জনাব বিচাৰিছোঁ যে যিখিনি ষ্টুডেণ্ট আছে, যিবিলাক ষ্টুডেণ্ট আছে, সিহঁতে এই কিতাপখন পঢ়াটো খুবেই জৰুৰী। এতিয়া এই মোৰ শৈশৱ মোৰ কৈশোৰ ছেশ্যনৰ মূল উদ্দেশ্যটো হৈছে ইংলিছ গ্ৰামাৰ। ইংলিছ গ্ৰামাৰটো আমি একেবাৰে বেছিক কনচেপ্টৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে ডিপ লেভেললৈকে যিমানখিনি পাৰি কভাৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া আজি ভিডিঅ'টোৰ মাধ্যমেৰে আমি টেন্সৰ বিষয়ে অকণমান আভাস ল'ম। টেন্স ইংলিছত 3 প্ৰকাৰৰ, ইংলিছত বুলি নহয়, ইংলিছ অসমীয়া যিয়েই নহওক, টেন্স 3 প্ৰকাৰৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। প্ৰেজেণ্ট টেন্সক বৰ্তমান কাল বুলি কয়, পাষ্ট টেন্সক অতীত কাল, ফিউচাৰ টেন্সক ভৱিষ্যৎ কাল বুলি কয়। প্ৰেজেণ্ট টেন্সৰ ভাগ 4টা, প্ৰতিটো টেন্সৰে ভাগ 4টা। আমি আজি প্ৰেজেণ্ট টেন্সৰ বিষয়ে কথা পাতিম। সেইকাৰণে প্ৰেজেণ্ট টেন্সৰ ভাগ 4টা বুলি কৈছোঁ। নাম্বাৰ 1, প্ৰেজেণ্ট ইনডিফিনিট বা প্ৰেজেণ্ট ইনডিফাইনাইট টেন্স। নেক্সট হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট, আৰু শেষত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্স কোনবিলাক, আমি সেইটো আইডেণ্টিফাই কৰিব লাগিলে আমি জানিব লাগিব যে কেনেকুৱা ধৰণৰ চেণ্টেন্সবিলাক আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মত লিখিব পাৰোঁ। ইয়াৰ মেইনলি ইয়াৰ 2টা কণ্ডিশ্যন আছে। এটা হৈছে ইউনিভাৰ্চেল ট্ৰুথ আৰু আনটো হৈছে হেবিচুৱেল একশ্যন। ইউনিভাৰ্চেল ট্ৰুথ মানে হৈছে চিৰসত্য বাক্য আৰু হেবিচুৱেল একশ্যন মানে হৈছে অভ্যাসগত, যিবিলাক কাম জেনেৰেলি আমি ইউজ কৰোঁ। ইউনিভাৰ্চেল ট্ৰুথ মানে সূৰ্য সদায় পূবফালে উদয় হয়। 19 শতিকা, 16 শতিকা, 17 শতিকা, 15 শতিকা সকলো সময়তে সূৰ্য পূবফালে উদয় হৈছিল। বৰ্তমান সময়তো সূৰ্য পূবফালে উদয় হয় আৰু অনাগত ভৱিষ্যততো সূৰ্য পূবফালেই উদয় হ'ব। ইয়াৰ কোনো চেঞ্জ নাই। আৰু এনেকুৱা ধৰণৰ বাক্যবিলাক, এনেকুৱা ধৰণৰ ঘটনাবিলাক আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰথম কেটেগৰীত লিখিম। নেক্সট হেবিচুৱেল একশ্যন, যিবিলাক কাম আমি সদায় কৰোঁ, ৰেগুলাৰলি কৰোঁ। যেনে এজ এ টিচাৰ মই সদায় স্কুললৈ যাওঁ, এজ এ ষ্টুডেণ্ট তোমালোক সদায় স্কুললৈ যোৱা। ঠিক তেনেদৰে যিবিলাক কাম ৰেগুলাৰ চলি থাকে, সদায় ঘটি থকা ঘটনাবিলাক আমি হেবিচুৱেল একশ্যন বুলি কওঁ, আৰু এইবিলাকক লিখা হয় প্ৰেজেণ্ট ইনডিফিনাইট টেন্সত লিখা হয়। এতিয়া আমি বুজি পালোঁ যে প্ৰেজেণ্ট ইনডিফিনাইট টেন্স 2টা চিটুৱেশ্যনত হয়, এটা হৈছে ইউনিভাৰ্চেল ট্ৰুথ, এটা হেবিচুৱেল একশ্যন। এতিয়া আমি জানিব লাগিব ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ একেবাৰে চিম্পল। এইটো হৈছে ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট, মানে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। ছাবজেক্ট লিখাৰ পিছত আমি যেতিয়া ভাৰ্ব লিখিম, সেই ভাৰ্বৰ লগত আমি এছ বা ইএছ যোগ কৰিব লাগে, তাৰপিছত আমি অবজেক্ট লিখিব পাৰোঁ। এতিয়া কোনবিলাক ভাৰ্বৰ লগত আমি এছ যোগ কৰিম, কোনবিলাক ভাৰ্বৰ লগত আমি ইএছ যোগ কৰিম, সেইটো আমি জানিব লাগিব। এইটো কোনো কিতাপত সন্নিৱিষ্ট নিয়ম নহয়। মই আপোনালোকক যিটো ক'ব গৈ আছোঁ, এটা চিম্পল ট্ৰিক। 100% কনফাৰ্ম বুলি আপুনি ক'ব নোৱাৰে, কিন্তু আপুনি এইটো ট্ৰিক এপ্লাই কৰিব পাৰে। ধৰি লওক যিটো ভাৰ্বৰ শেষৰ অক্ষৰটো ও আছে, তাত আপুনি ইএছ ইউজ কৰিব পাৰে, যেনে গোজ, ৱৰ্ড। যিবিলাক ভাৰ্বৰ লাষ্টৰ অক্ষৰত ই আছে, তাত আপুনি ইএছ ইউজ কৰিব পাৰে। কিন্তু যিবিলাক ভাৰ্বৰ লাষ্টৰ অক্ষৰত ৱাই আছে, তাতো আপুনি ৱাইটো উঠাই ৱাইৰ ইনষ্টিড অফ ৱাই আমি ইউজ কৰিব পাৰিম ইএছ, আই ই এছ। কিন্তু যিবিলাক ভাৰ্বৰ শেষৰ অক্ষৰত, ছাপ'জ ধৰি লওক বি আছে, টি আছে, এইবিলাক আছে, এনেকুৱা ভাৰ্বৰ লগত আমি